সালা ঘোৰ অপমান মোৰ প্ৰতি ঘোৰ অপমান হৈছে অহাকালি পূজা মোৰ প্ৰতি মণ্ডপবিলাকে এতিয়াও বনোৱা নাই ইছ ৰাম এনেকা হলে মোৰ ভক্তবোৰ কি হ'ব বাৰু অৱশ্য ভক্তবিলাকে ইমান দুখ দিব নোৱাৰি কাৰণ চৰকাৰে আজিকালি চান্তা উঠাটো মানা কৰিছে সেইকাৰণে সিহঁতে মোৰ মণ্ডপবিলাক সৰু সৰুকে বনাইছে এইয়া চা মুখাক চা ইছ ৰাম ইনাৰ শ্বুটিং কৰা নাচাই কিয়া আই মোৰ কাৰণে অলপ গাখীৰ যোগাৰ কৰিব নোৱাৰে সিহঁতে ঘৰত হলি মাছে মাংস ছাগলী গাহৰি মাৰব মোৰ কাৰণে অলপ গাখীৰ দিব নোৱাৰে ঐ নাই 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 মই সহ্য নকৰো ইটা কলে কি হব সব আপনারে ভুলছামি শেষে তুই আৰু আহিলি না একদম চাবে মন নাযায় ইটা কোৱা কাৰণে লাজ পাছা আগতে যে মানে যি নহা ৰিস্কা লাগিলে উলিয়া মানছে তাৰপিছতহে নিজে বৰ দি দি ৰিস্কাখানি ওলাল গুৰুৱে হালবাছিল বাপাহাৰে তাকো টেক্টৰ ওলাল আজিকালি কাই আশীৰ্বাদ দিছে সব নিজেতো আশীৰ্বাদ দিছা ইটা সব বিশ্বকৰ্মা তাত গেছে নিজে তাত ক'ৰ ভক্ত আহিবয়ে ইটা কোৱা কাৰণে লাজ পাই মোক বুকি থাকিলে কি লাভ হ'ব যে মানে যি নহক বিপদত পৰি তিৰিকে লাগে হ'ব দে মই এনে অলপ বেছিকে খাই পালো এই দুন্দিয়ে কিবা মইতো এনে এছামিছ মাল খাং সিদিনা মুনিপুৰী মাল আনি কিনে বেছিকে খুৱাই দিলা অলপ বেছিকে মৰমটো আহিলে দি পেলাম হ'ব দে ভিতৰত যাম মই মিলাই ল'ম অসভ্য যা হা মই অসভ্যহে হলো মই দেখা নাই এই চাতলত দেখা নাই কত কিমান ছিয়া গিলা পাৰ্লাৰত যায় থ্ৰেডিং কৰে চুলি ষ্ট্ৰেট কৰে মেকআপ কৰে ডাঙৰ ডাঙৰ হোটেল গিলা যাই ফেলে মুমু খায় চাওমিন খায় মোৰ হে তোৰ লগত বিয়া হৈ পেলাই জীৱনটো মোৰ ধ্বংস তোৰ লগত বিয়া হয় মই পস্তালো তোৰ লগত বিয়া নহ'লে মই মুকেশ আম্বানীক ফাঁচাই ললো হয় জানছা আৰামছে উডি ফৰ্চুনাৰ গাড়ীত মই ইচি খাই ঘূৰি ফুৰিলো হয় তই মোক জীৱনত কি দিলি নিজেতো ফাংখা পেলাই বহি থাকা মই হে বিচনি মাৰি থাকিব লাগে অলপ পিছত মোক দিবি দিবি বুলি মাতিব ৰ খান্তা আহিম মই এই তই এনেকৈ কম মাল বুলি ভাবছা হা ময়ো কম বস্তু নহয় যা তোক যদি বিয়া নকৰিলো হয় ময়ো অচৰ্যৰাই বিয়া পাতিলো হয় নাই নাই অপমান ঘোৰ অপমান সহ্য নহ'ব ধুন্দি ইমান ফচককে ওলাইছে ভয় খৈ মাৰবি তই চালা ভেন্দি মই মাৰবি তই ভয় খুৱাই প্ৰভু তহঁতে ক'ত লুকাই থাক হা পাৰ্বতী অলপ আগতে মোক কিমান অপমান কৰি গ'ল ইমিডিয়েট তহঁতে পৃথিৱীত যা নহ'লে মই কন্ট্রোল প্রভু কন্ট্রোল নহলে আপনার প্রেসার উঠে যাব কন্ট্রোল মই কি নানাবাতে কার পয়সা কুকুর হ্যাঁ এ নন্দী ভিঙ্গি আজি বৰ বেয়াকে লাজ পালো হে এই মাৰে এটা কথা কৈ গেলে কিবা ফৰচুনাৰ কিবা উডি ইগলা কোম্পানী বন্ধ কৰি দিব নোৱাৰে নেকি হা এই আৰু এই কিবা বিউটি পাৰ্লাৰ কথা কৈছে কিবা থ্ৰেডিং আৰু কিবা এই কিবা চুলি ষ্ট্ৰেট বুলি কৈছে বিউটি পাৰ্লাৰ বিলাক ভস্ম কৰি দিং নেকি হা নোৱাৰি প্ৰভু হা সেইটোৰে কলা মানুহ বগা কৰিব পাৰি আৰু বুঢ়ী মানুহকো চিংৰি কৰিব পাৰি আচ্ছা কামটো কৰি বহুত পেটৰ ভাত মুকলি কৰিছি আৰু বহুতৰ ঘৰ চলি আছে ইটো কাম নকৰিবি প্ৰভু অন্যায় হ'ব আচ্ছা উঠাই ললো মই অভিশাপটো আচ্ছা তহঁতে দুটা ইমিডিয়েট পৃথিৱীত যা আৰু মোৰ কাৰণে তাত প্ৰচাৰ চলাও দেখা নাই কালি হেন পূজাই পৃথিৱীৰ মানুহবিলাকে মোক একো ব্যৱস্থা কৰা নাই ইমিডিয়েট তাতে যা আৰু মোৰ প্ৰচাৰ চলাও প্ৰভু তাত দেখোন আমাৰ কায়ৰ চিনাকি লগা বস্তুৱে নাই আপুনি কিবা কি পাৰে যদি কণ্টেক্ট কৰি দিয়কচোন মানে অন্তত তাত যাই কিনে আমি খাৱা লোৱা যাতে অলপ শান্তিত পাওঁ নাকি সুবিধা হোৱা নিচিনাকে আৰু আচ্ছা মোৰ ভাল চিনাকি আছে 1 মিনিট ফোন আ যাও মোৰ চিনাকি তাতে ৰামদেৱ আছে প্ৰভু তাক ক'ব নালাগে নেকি সিটো গছ গছনিৰে ঠাণ্ডা কৰে কিবা পাত চাতেৰে সেই ঔষধ বনায় কিন্তু ফৰেষ্ট কেছত পৰি যাব প্ৰভু সেইটো ৰিস্ক নলয়ে ভাল হ'ব মানে তাতে বৰ্তমান চিটুৱেশ্যন বহুত বেয়া মাজতে সেই কিবা কাণত চোন লোৱা নাকি বেমাৰ গেল আৰু এটা কৰোনা ওমিক্ৰন কত যে কি নাই আৰু মাজতে সি কাৰ কাৰণে আন্দোলন গ'ল কা সেইটো বেমাৰ কাৰণে ৰাইজে আন্দোলন কৰা হ'ল আগতে কেঞ্চাৰ টিবি বেমাৰ সংগে আন্দোলন কৰা নাছিল সেইটো নহয়ে প্ৰভু সেইটো জাতিৰ কাৰণে লগা আন্দোলন আচ্ছা জাতীয়তা তাৰমানে সেইকাৰণে তহঁতে মোৰ কাৰণে পৃথিৱীত নোযোৱা ভয়তে নানা প্ৰভু আমিতো আপোনাৰ কাৰণে জানো দিব পাৰো না জানো দিব পাৰো আপুনি এনেকুৱা কথা নকব আবেগিক হৈ যাও চকুৱে নাকে মুখে পানী বাহিৰ হৈ যাব খোজে হ'ব ভেন্দি তোৰ এনে মনটো বহুত দুৰ্বল বহুত কোমল আৰু ততে তাতে যায় চাওমিন ম'ম' এইবিলাক পাই বোলে নাখাবি এনে তোমাৰ ফিটি লিভাৰ চলি আছে আচ্ছা তহঁতে যাবিহে হয় মই বৰ বেয়া লাগি আছে তাতে কিন্তু 3টা বস্তুৰ পৰা সাৱধান কিবা প্ৰভু 1 নম্বৰতে ডিঙিত গাঠি 2টা কোণা 20 টকাত মস্ত খানাও বুজি নাপালো যে প্ৰভু সিহঁতে পৃথিৱীৰ মানুহবিলাকে মৰমতে গেলা নাম দিছি ইমান মৰমতে দিছি গেলা খাৱাৰ পিছত হৈ যায় মাৰা ঠেলা আৰু 2 নম্বৰত আছে নাৰী একদম ওচৰত নাযাবি শ্বপিং কৰিব লৈ যাব পাৰে মমো খাব দিব পাৰে হা আমি নাখাও দিয়ক প্ৰভু 3 নম্বৰত হৈছে টুল গেট তাতে পইচা নেদেখি কোনো পাৰ হ'ব নোৱাৰে কিন্তু আমিতো ৰথ লৈ যাম না প্ৰভু আচ্ছা সৰি আমি বি সিৰিয়াছ আচ্ছা কিন্তু তহঁতে এটা কথা মনত ৰাখিবি কি কথা তহঁতে ইয়াৰ পে যাওয়ার পিছত
এতিয়া যিটো পাৱাৰ আছে পৃথিৱী যাই পোৱাৰ পিছত একদম পাৱাৰটো নোহোৱা হৈ যাব তহঁতে নৰ্মেল মানুহৰ দৰে চলিব লাগিব আৰু তাতে মোক কণ্টেক্ট কৰিব পাৰিবি এই মাত্ৰ বস্তুটো দি কিন্তু ইটো যে আমাক দিলি আপোনাক আমি কেনেকে কণ্টেক্ট কৰিম নো অহ পাৰ্বতী মায়েৰটো আছে নহয় 7 মাহৰ ৰিচাৰ্জ ফ্ৰী আছে মই সেইটো ব্যৱহাৰ কৰিম তহঁতে আৰু বেছি দেৰি নকৰিবি সোনকালে যা আজ্ঞা দিয়ক প্ৰভু আয়ুষ্মান ভাবা লাহে লাহে যাবি মোৰ ভক্ত বাঢ়াবৰ কাৰণে ৰাইজৰ আগত পঠাই দিছো এইবাৰ মোৰ চাবি আৰু কিমান বাজাই পালা স্পীড ব্ৰেকাৰ কেইটা পালে ভয় লাগে মোৰ এইটো দেখোন কিবা ফুটো বাল্টি কানি পানী নিছে মাথা নষ্ট হৈছে নেকি তাৰ এই তেজপুৰ পালো পাগলাতে কি খাম ও পাগলা হতে তেজপুৰ পালেগৈ মান স্পীড চলাইছে নহয় নগাঁও পালেহিয়ে গম পাইছি তাত যে ডাঙৰটো চলে এইখিনি কি পালো ওদালগুৰি ৰাম ওদালগুৰি পালা চেণ্টু পোৱা নাই সৰু জাতটো ও ভাগ্য ইহঁতে যদি তাতে আৰু সেইটো ডিঙিত কাঠি 2 কণা 20 টকাত মস্ত কণা সেই বস্তুটো খাই নেদে আৰু গোৱালপাৰা পিনে লৈ যাঙা তোক ই অলপ বেছি কৰে গোৱালপাৰা ৰাস্তাত কিয় যাব লাগে আকৌ যদি দৰংগিৰিত ইমান ঠাণ্ডা দিন চলিছে তাতে যদি কল খাই দে সিহঁতৰ ঠাণ্ডা সোমাই যাব গুচি যা এইগুলো দেখোন কি এই মূৰ্খ প্ৰভুৱে কোৱা নাছিল নেকি পৃথিৱীত নামা লগে লগে আমি মানুহৰ নিচিনা চলিব লাগিব ও কিন্তু কাপোৰটো ইমান গোন্ধাইছে তোৰ এই কথা বাছলাছি মোৰ গোন্ধ ওলাবই নোৱাৰে ও ইপিনৰ পৰা আহি আছে চাগে ইফালৰ পৰা আহিছে হেল্ল' প্ৰভু আমিচোন ইয়াতে বেলেগ লোকেশ্যনত নামি পালো বেলেগ জেগাত নামিলা ভিডিঅ' কল কৰা মূৰ্খ ৰিচিভ কৰক প্ৰভু আচ্ছা 1 মিনিট ভিডিঅ' কল বাহ কি জেগা বা প্ৰভু এইটো চাচা পিছফালটো দেখা ৰাম তহঁতিতো বেলেগ জেগাত নামি গলা নহয় তহঁতে জিএনআৰ চিট নামি গৈছে তাত লেতেৰা বস্তু পেলাই ৰাম সত্ৰৰ কাৰণে হৈছিলা মইতো গুগল মেপৰ মতে আহিছিলো এনেকা হৈছে পুতিৰামৰ সলনি পৰ জেগাত গ লিখি দিছা অন্তৰ ধ্যান হৈ যা আমি ফোন কৰিম বাই 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 ৰাম ভাল ভাগ্য পাৰ্বতীয়ে মোক মোবাইলটো নিদিলা মই লেপটপটোকে ব্যৱহাৰ কৰিব লগা হৈ গৈছে আৰু বা কি হয় অলপ চাব লাগিব ইহঁতক